মোৰ অতি আদৰৰ ভিউৱাৰ্ছ আৰু ছাবস্ক্ৰাইবাৰসকল, আপোনালোকৰ লগতে আপোনালোকৰ পৰিয়ালৰ সকলো সদস্যলৈ মোৰ পিনৰ পৰা অসমীয়া ৰঙালী বিহুৰ লগতে নৱবৰ্ষৰ আন্তৰিক শুভেচ্ছা জনালোঁ। এইটো নহ'ব, বটল গ্ৰীণ নাই ন? এইটো কালাৰ, এইটো কালাৰ। অ'কে, এইটো হ'বনে নাই চাই লওঁ। হ'বনে নাইবা আইতালৈ হৈ যাব নেকি? এইটো কিহৰ হয়? নবেনটো ন? 32 ন? আৰু গেঞ্জটো দিলে পথালিকে কৰে নেকি? মূৰ্খ এনেকৈ কৰে, পথালিকে কি কৰি আছো? তুমি নিজৰ মুখখন দিয়ে আছ। নাই কৰা এতিয়া হৈ গ'ল আইতাৰ কাৰণে লৈ কিনে বজাৰ। ব্লাউজ এটা ল'লোঁ, কাকাৰ কাৰণে গেঞ্জি এটা। আৰু এতিয়া আমি গৈ আছোঁ আইতাৰ ঘৰলৈ। উঠি যাবা আগলৈ যাম, উঠিম কেনেকৈ এইকণ জেগাত? হৈ গ'ল এতিয়া, হৈ গ'ল। এতিয়া আমি যাম আইতাৰ ঘৰলৈ। কাপোৰ কানি ল'লোঁ, তাৰপাছতে অঁ দি পিছা তাই খং উঠিলে দোকানত দিলোঁ কালি। আইতা বা ক'ত আছা? এইপিনে আহা। হেল্ল' এণ্ড ৱেলকাম টু মাই ইউটিউব চেনেল। নমস্কাৰ আৰু আপোনালোক সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আৰু আজি হ'ল ৰঙালী বিহু। চ' মই আইতাৰ ঘৰত আহিছোঁ, আপোনালোকক দেখাইছিলোঁৱেই। যাম নহয়, আহিলোৱে বাৰু। তাৰপাছতে আৰু আপোনালোক সকলোকে মোৰ পিনৰ পৰা বিহুৰ আন্তৰিক শুভেচ্ছা থাকিলে। আৰু মোৰ গাটো বহুত বেয়া, চৰ্দি হৈ আছে বহুত বেছি বেয়াকৈ। আৰু এতিয়া আইতাৰ ঘৰ পালোহি। আৰু এতিয়া মোৰ লগত আহিছে ভণ্টি, এইজনী মই আৰু ভণ্টি। আৰু আহিছে আমাৰ বৰাদা। মামাই চাই আছে জুমি চোৱা, হাই কৰি দিয়া নকয়। তো এতিয়া আইতাৰ ঘৰ পালোহি। আইতা গৰু গা ধুৱালা? আচ্ছা মামা নাই? বাবু মামা নাই? অ' আচ্ছা, ঠিক আছে। আৰু বিহু বুলি আজি মই একদম গোটেইজনী একদম বিহুৱতী হৈ আহিছোঁ, অসমীয়া সাজপাৰ পিন্ধি। গৰমো লাগিছে, বহুত গৰম পৰিছে যিহেতু। আৰু মোৰ লগত আহিছে চম্পক দা, দেখাই আছোঁ। তেতিয়া এইপিনে চোৱা, তেনেকৈ হাই কৰি দিয়া আৰু বিহুৰ শুভেচ্ছা দিয়া চবকে। হেপী ৰঙালী বিহু বুলি কোৱা। হৈ গ'ল, লাষ্ট কৰে অলপমান তথাপিতো। আৰু কাকা আছে, মামা আছে, চবকে দেখাই আছোঁ। ভিডিঅ'টো চাই থাকিব, স্কিপ নকৰিব, ঠিক আছে। পিঠা চিৰা এই নাখাওঁ চিৰা, কৰাই গুৰি খাই আহিছোঁ। আৰু কি খাবি? পিঠা চাহে খাবি? পিঠা অঁ দিয়া, তিল পিঠা আৰু চাহ খাম। কাকা ক'ত? মাতি দিয়া। কটীয়া শুই আছে। বিহু শুভেচ্ছা জনালো। তোমাৰ কাৰণে এনেকে নহয় পানী নহয়, এইটো স্পৰ্টিং হয়। স্পৰ্টিং হয়। মই খুলি দিওঁ দে, দেখুৱাই দে তাক, নহ'লে কেনেকুৱা পিন্ধিবি দেই। বটলত থাকে। এইকেইটা দেচোন, টেমাকেইটা লাগে। এইকেইটা পানী খাব পাৰিবা। তুমি আহি গ'ল, কেনেকুৱা লাগিছে? ভাল লাগিছে। আৰু এতিয়া চাহৰ পৰ্ব। এইটো হ'ল কল বিস্কুট। টিং 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 টিং। ভাল
ভাল লাগিছে বাহ নাখায় আকৌ কি কৰোঁ খালো মই গাখীৰ খাই মানে ভাল গাখীৰ চাহ খাব নোৱাৰো মই কৈছিলে কেলে লোৱা কি কৈছে ভিডিঅ' জানো হ'ল টিহু খাই কোনে কোনে ভাল পায় মইতো বহুত ভাল পাওঁ টিহু জলকীয়া নিমখ সানি খাবা টিহু খাই যদি যাম বুলি বহি আছোঁ আইতাই বোলে গৰুক ধোৱা হালধি আৰু বোলে কিবা মা দিব তো বহি আছোঁ আমি এতিয়া তাৰপিছতে সেইবোৰ লৈ কিনে ঘৰত যাম বুট কেইটামান খাওঁ দিয়া নাৰিকলখিনি গোটেইখিনি খাই মোৰ কাৰণে বুটটো দিছে ইমান বেয়া হা অঁ মূৰত লগালে চুলি খৰিব আচ্ছা নলগাওঁ তো দেখাচোন চাই দিব ভিডিঅ'টো এয়া হ'ল গৰু চাটৰ হালধি এয়া আমি লৈ লৈছোঁ কাইলৈ কাৰণ আমি গা ধুব লাগিব এইবোৰেদি তো আহি নাপালোহি ৰাতিপুৱাই গৰু চৰু ধুৱাই হৈ গ'ল তেতিয়ালৈকে আহিয়ে নাপালোহি তো এইবোৰ লৈ লৈছোঁ এতিয়া আমি ঘৰত যাম ঠিক আছে ভাজি চাজি দি খাবা হালধিটো চোৱা ইমান ডাঙৰ লৈ এয়া চোৱা ভাজিত দি খাব দিছে এয়া মা এয়া মা আৰু এয়া কি গৰু চাটৰ হালধি আৰু এইবোৰ একো দালি দি খাম এয়া এয়া দালি বা ভাজি দি খাবি আচ্ছা আৰু এইটো হালধি বা ইমান ডাঙৰ হালধি এইটো হালধি কথা এইটো হালধি বটল আৰু এইবোৰ হ'ল গৰু চাটৰ হালধি হেৰি শেষ হৈ যাব বুলি হালধিও দি দিছে হৈ গ'ল ৰিল দুটামান কৰিলোঁ আৰু এতিয়া পাগল হৈ গৈছোঁ গৰমত ইমান গৰম লাগিছে মোৰ গৰম পৰিছে এতিয়া গৰম পৰিলে যেতিয়া আৰু এতিয়া হৈ গ'ল আইতাহঁতৰ ঘৰত চব খালোঁ বলোঁ আৰু এতিয়া ৰিলো কৰিলোঁ ইনষ্টাৰ কাৰণে আৰু এতিয়া আমি যাম ঘৰলৈ ঘৰত গৈ দেখাই আছোঁ ঠিক আছে বাই কাকা যাওঁগে বাই বাই কাকা যাওঁ বাই কৰিলে নহয় কাকা আইতা যাওঁ মামা টাটা আকৌ আহি বাই আহি পাইছোহি এতিয়া বৰাণীয়ে চা কি কৰিছে চা দেখাই দিছে আৰু কি কৰিছা এইবোৰ ইমান ষ্টাইল একেবাৰে কি কৰি আছা আহি পিনে আমাৰ বাইদেউ কি কৰিছে জেতুকা পিচিবা বিহু বুলি জেতুকা পিচিব এতিয়া আমি জেতুকা লগাম ঠিক আছে আহি পালোহি আৰু এতিয়া মই কাপোৰ চাপোৰ খলাওঁ যদি ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব প্লিজ 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 আৰু এইটো নিদিলে কেনেকৈ হ'ব বাৰু বাই বাই